নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনাৰ বাবে লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু যে ধনতেৰছৰ দিনা। ধনতেৰছৰ দিনটোত 13 সংখ্যাৰ চমৎকাৰী ফলাফল, এটা অতিশয় গুৰুত্বপূৰ্ণ বিষয়। প্ৰতিজন প্ৰতি ঘৰৰ মানুহে জানিব লগা এটা সম্পূৰ্ণ নতুন বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনাইলো কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ, প্ৰথম খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিগ্ৰহে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয় খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিগ্ৰহে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি যে পবিত্ৰ ধনতেৰছ। পবিত্ৰ ধনতেৰছৰ দিনটোত 13 সংখ্যাৰ চমৎকাৰী ফলাফল। চাওক, ইতিমধ্যে ধনতেৰছ 2025ৰ ওপৰত সবিশেষ ভিডিঅ' আমাৰ বাস্তু আছাম ইউটিউব চেনেলটোৰ মাধ্যমেদি আপলোড কৰা হৈ গৈছে। যিসকল লোকে ধনতেৰছৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱা নাই, আপোনালোকে বাস্তু আছাম ইউটিউব চেনেলৰ লিংকত গৈ আপোনালোকে এই ভিডিঅ' চাই ল'ব। আজি মই আপোনাক জনাম যে ধনতেৰছৰ পবিত্ৰ দিনটো। হয়, ধনতেৰছৰ পবিত্ৰ দিনটোত 13 সংখ্যাৰে কৰিব লগা কেইটামান কাম, যিকেইটা কাম কৰি আপুনি এটা ভাবিব নোৱাৰা ফলাফল পাব পাৰে। চাওক, আমি এইটো ইতিমধ্যে কৈ গ'লো যে 2025 চনৰ ধনতেৰছৰ পবিত্ৰ দিনটো পৰিছে আমাৰ 18 অক্টোবৰ দিনা। 18 অক্টোবৰ শনিবাৰৰ দিনা দুপৰীয়া 12:18 আৰম্ভ হৈ পাছদিনা 1:16লৈকে এই সময় থাকিব। চ' এইদিনাখন আপোনালোকে প্ৰত্যেকেই কি কি কিনিব লাগে, নিজস্ব হিচাপত ধন টকা পইচাৰ দিশত সংযোজন হোৱাকৈ কিবা নহয় কিবা এটা কিনিব লাগে। আজি মই আপোনাক জনাম 3টা বস্তু কৰিব লগা আছে প্ৰতি ঘৰ প্ৰতিজন মানুহ। কেতিয়া? ধনতেৰছৰ দিনা কি কৰিব? প্ৰথম, এই বিশেষ দিনটোত ধনতেৰছৰ দিনা আপোনাৰ ঘৰত 13 গছ বন্তি লগাওক। ইয়েছ, প্ৰতিজন মানুহে জানক 13 গছ বন্তি। এগছ বন্তি, প্ৰথম গছ বন্তি আপুনি দিব গোসাঁই ঘৰত, সেই গছ ঘিউ পোৱাটো বাঞ্ছনীয়। প্ৰতি ঘৰ বন্তিতে ৰঙা শলিতা ব্যৱহাৰ কৰিব। ইয়েছ। দ্বিতীয়, প্ৰতি গছ বন্তিতে 2টাকৈ লং দিব। আৰু ক'ত থব 13 গছ বন্তি আপুনি জ্বলাই? প্ৰথম গছ গোসাঁই ঘৰত ৰাখি বাকী ঘৰৰ বিভিন্ন স্থানত, চাৰিওফালে বিভিন্ন স্থানত আপুনি 13 গছ বন্তি জ্বলাওক। এই বন্তি দিওঁতে আপুনি বন্তিৰ তলত এখিলা পাণ ব্যৱহাৰ কৰক। ইয়েছ, প্ৰত্যেকেই মনত ৰাখ। চাওক, ইয়াত এটা কথা জানিব, যি 2টা লং দিব সেই লঙৰ ফুল থকা হ'ব লাগিব। ছেকেণ্ড, যিকেইটা চাকি দিব চুক কাণ ভঙা হ'ব নালাগিব। তৃতীয়, যিখন আপোনালোকে পাণ ব্যৱহাৰ কৰিব বা চাকিৰ তলত সাধাৰণতে আমি চাউল দিওঁ, কাৰণ কেলে চাওক, পাণ হৈছে ডাইৰেক্টলি লক্ষীৰ লগত জড়িত। সেয়েহে আপোনালোকক পাণ দিবলৈ কোৱা হৈছে। এই পাণখিলাও যাতে চুক কাণ চিঙা ফটা নহয়, প্ৰত্যেকে মনত ৰাখক। কেতিয়া লগাব? সন্ধিয়া সময়ত লগাব, ধনতেৰছৰ পবিত্ৰ দিনটোত। ছেকেণ্ড, এই পবিত্ৰ দিনটোত আপোনালোকে প্ৰত্যেকে আপোনালোকে 13টা কৰি ঘৰলৈ কিনি আনক। ইয়েছ। চাওক, কৰি অলপ হালধীয়া ৰঙৰ নিচিনা যিটো কৰি হয়, সেইটো আপোনালোকে দোকানত নিশ্চয় পাব। যিমান ডাঙৰ পাৰে, চাওক, ডাঙৰ হৈ যোৱাৰ লগে লগে দামটো বাঢ়ি যাব, কিন্তু সেইদিনাখন আপোনালোকে 13টা কৰি আপোনাৰ ঘৰলৈ কিনি আনক। কিনি আনি কি কৰিব? এখন ৰঙা কাপোৰ ল'ব। এখন ৰঙা কাপোৰত আপোনালোকে কৰিকেইটা ৰাখিব, ওপৰত গংগাজল দিব, সামান্য সেন্দুৰ দিব, সেন্দুৰ ছটিয়াই দিব, গোসাঁই ঘৰত থৈ দিব। কেতিয়ালৈকে থব? 5 দিন থব। কাৰণ কেলে? গোটেই পৰ্বটো 5 দিনীয়া হয়। দেৱালীৰ 2 দিন পাছত আপোনালোকে এটা গাঁঠি মাৰি ধন স্থানত ৰাখি থব। আমি পূৰ্বতে এটা ভিডিঅ' আগবঢ়াইছিলো কৰিৰ বিষয়ে। আমি এটা কথা জনাইছিলো, কৰি লক্ষীৰ অন্তা ৰূপ। ঘৰত যিমান কৰি সঞ্চয় কৰিব ন, ঘৰখন সিমানেই ধন ধান্য হ'ব, টকা পইচাৰ দিশত সিমানেই শক্তিশালী হ'ব, অৰ্থনৈতিক দৰিদ্ৰতা ঘৰৰ পৰা সিমানেই বেছি নোহোৱা। চ' এই বিশেষ দিনটোত প্ৰত্যেকে 13টা স্পেচিফিক 13টা কৰি আনিব। আৰু মই ধনতেৰছৰ যিটো সময় কৈছো ন, সেই সময়ৰ ভিতৰতে ক্ৰয় কৰি ঘৰত ৰাখিব। 3 নম্বৰ, ধনতেৰছৰ পবিত্ৰ দিনটোত আপোনাৰ ঘৰত 13টা মিঠাই আনক। ইয়েছ। কি মিঠাই আনিব? লালমোহনো আনিব পাৰে, বুনিয়া লাডু আনিব পাৰে। এনেকুৱা মিঠাই আনিব যাৰ ৰংটো ৰঙা বা হালধীয়া। আনি পেলাই মাতা লক্ষীৰ চৰণত আপোনালোকে অলপ সময় থব, অলপমান পানী ছটিয়াব। তাৰপাছত আপোনালোকে সেই মিঠাই ঘৰৰ সকলো মানুহে খাই দিয়ক, বা কোনোবা মানুহ আহিলেও বিতৰণ কৰি দিয়ক। 13টা মিঠাই মন কৰিব ৰঙা বা হালধীয়া ৰঙৰ হ'ব লাগিব। কাৰণ কিয় কৈছো, ধনতেৰছৰ প্ৰতিটো বস্তুৱে এই বিশেষ দিনটো টকা পইচাৰ দিশৰ কাৰণে অত্যন্ত জৰুৰী। কিন্তু
আমি সকলোৱে ধন টকা পইচা বিচাৰো, কিন্তু সঠিক পথেৰে আমি আগুৱাই যাব লাগিব। লক্ষ্মী মাতাৰ আশীৰ্বাদ আপোনাৰ মোৰ প্ৰত্যেকৰে জীৱনত লাগিবই লাগে। এই যি 3টা নিয়ম কলো আপোনালোকক, শাস্ত্ৰ পাতৰ পৰা বুটলি অনা নিয়ম, প্ৰত্যেকেই কৰক, প্ৰতি ঘৰৰ মানুহেই কৰক। আপুনি যদি অৰ্থনৈতিক দুৰৱস্থাত ভুগি আছে, অভাৱ অনাটনত ভুগি আছে, লক্ষ্মী মাতাৰ কৃপা থাকিলে অনতি পলমে সেয়া দূৰ হ'ব। অৰ্থনৈতিকভাৱে আপোনাৰ পৰিয়ালটোক সুস্থ সবল শক্তিশালী কৰে। 3টা নিয়ম, ক্ষুদ্ৰ নিয়ম, প্ৰতি ঘৰ প্ৰতিজন মানুহে কৰিব পৰা, এই কথা জনালো। প্ৰত্যেকেই পালন কৰক ধনতেৰছৰ পবিত্ৰ দিনটোত। আপোনাৰ পৰিয়ালটোত, আপোনাৰ ঘৰটোত এই দিনটো লাভালাভ উঠাই এটা যুগান্তকাৰী পৰিৱৰ্তন আনক। আশা কৰোঁ আজি এই ভিডিঅ'টোৰ মাধ্যমত এটা অতি জৰুৰী বিষয় জনাব পাৰিলো। যিমান পাৰে, হয়, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক। যিমানে মানুহে জানিব সিমানেই বেছি উপকৃত হ'ব। আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয়, সেয়াটো এক ডাঙৰ পুণ্য, যি আপোনাৰ জীৱনত সংযোজন হ'ব। আমি সকলো জীয়াই আছো কিয়? পুণ্য অৰ্জন কৰিবলৈ, পুণ্য সঞ্চয় কৰিবলৈ, আৰু আমাৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ।